নমস্কাৰ। আজি প্ৰকৃতিৰ দিন 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেয়ে ভাবিলোঁ আজি মোৰ লিখনিটি প্ৰকৃতিৰ মাজত থাকিয়ে পাঠ কৰোঁ। যিহেতুকে কৰোনা মহামাৰীৰ বাবে বাহিৰলৈ যাব পৰা নাই, আজি মই মোৰ চৌপাশটো দেখুৱাম। দুশাৰীমান লিখিছিলোঁ, মই এতিয়া পাঠ কৰিম মোৰ চৌপাশটোৰ বিষয়ে। কবিতাটিৰ শিৰোনাম আমাৰ পদূলি। আজি হেনো প্ৰকৃতিৰ দিন। বৰ্ণনা কৰিবলৈ আছে বহুত সেউজীয়া ধৰাৰ কথা। আজি কিনো কম, প্ৰকৃতিৰ সতেও যে উমলিবৰ ভয়, ঘৰৰ বাহিৰ ওলোৱাৰ ভয়। কিজানিবা ধৰে আহি কৰোনা মহামাৰীয়ে। আজি কম আমাৰ পদূলিৰ কথা। আমাৰ পদূলিৰ নঙলা মুখত আছে এজুপি গুটিমালি। কি যে আমোলমোল গোন্ধ। ৰাতিপুৱাই দিয়ে মোক সম্ভাষণ এটা নতুন দিনৰ। এটি নতুন আশাৰ সঞ্চাৰ কৰে। আমাৰ পদূলিত আছে এজুপি শেৱালি। কি যে ভাল লগা গোন্ধ। শৰতৰ চোতালত দিয়ে দলিচা পাৰি বগা ৰঙা ফুটুকীয়া। আমাৰ পদূলিত আছে এজোপা কামিনী কাঞ্চন। আশ্ৰয় দিয়ে পক্ষীবোৰক, নৱজীৱনৰ সৃষ্টি হয়। কপৌহালে ঘৰ সাজে, পোৱালিও জগায়। আমাৰ পদূলিৰ কৰবীজোপাত বুলবুলি চৰায়ে গান গায়। শালিকীবোৰে জঁপিয়াই ইজোপাৰ পৰা সিজোপালৈ। কিমান যে কথা সিহঁতৰ। আমাৰ পদূলিত ৰাখিছোঁ এজোপা জেতুকা। জেতুকাৰো যে কি মায়া। নিজে থেতেলি নিঃশেষ হোৱাৰ পিছতো ৰং বোলাই আনৰ হাতত। ক'বলৈ ৰৈ গ'লচোন আমাৰ পদূলিৰ শেষৰ আমজোপা। মৌমাখিয়ে মৌবাহ সাজে, ওলমি ৰয় সৰু সৰু আমবোৰ। আমাৰ পদূলিৰ অপৰাজিতা কেইজোপাই বগাই বগাই কেউপিনে ছটিয়াই নীলা। পদূলিত আৰু আছে জবা, শালিকাকণ্ঠ, নয়নতৰা। শেষৰ পিনে এজোপা মধুৰিআম। ঢেৰ ফুল ফলেৰে সজাইছোঁ আমি। এটি প্ৰয়াস সেউজীয়াবোৰক জীয়াই ৰখাৰ। এটি হেঁপাহ প্ৰকৃতিৰ সতে উমলাৰ। আমাৰ পৰিৱেশ, আমাৰ চৌপাশ। আমিয়ে ৰাখিব লাগিব জীপাল কৰি আমাৰ সেউজীয়া ধৰাক। জীপাল কৰিম আমি আমাৰ সেউজীয়া ধৰাক। ধন্যবাদ। মই ইয়াতে সামৰিলোঁ কবিতাটি। যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।